নমস্কাৰ বন্ধুসকল, ক্ৰিপ্টো অসমলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টি। ইয়াত যদি আপুনি বিটকইনৰ বৰ্তমান প্ৰাইচ লক্ষ্য কৰে, তেনেহ'লে সেইটো হৈছে আপোনাৰ $22,400। আজি ৰাতিপুৱাৰ ভাগত সামান্য বিটকইনে অলপ পাম্প আহিবলৈ চেষ্টা কৰিছিল যদিও মোৰ যিটো আপাৰ লিমিট হয়, অৰেঞ্জ বক্সৰ যিটো আপাৰ লিমিট, আপুনি দেখা পাইছে এইটো অৰেঞ্জ বক্স। এইটো এটি মেজৰ ছাপৰ্টৰ কাম কৰে। অৰেঞ্জ বক্সৰ যিটো লোৱাৰ লিমিট লোৱাৰ যিটো বৰ্ডাৰ হয়, সি বিটকইনক চোৱা ৩-৪ দিন ধৰি ছাপৰ্ট দি আছে। ইয়াৰ তলত বহুতবাৰ আহিবলৈ চেষ্টা কৰিছে যদিও এই অৰেঞ্জ বক্সক ভেদি তলত আহিব পৰা নাই আৰু সি আজি ৰাতিপুৱাৰ ভাগত অৰেঞ্জ বক্সৰ ওপৰত যাব ট্ৰাই কৰিছিল, কিন্তু যিটো আপাৰ লিমিট আছিল অৰেঞ্জ বক্সৰ তাৰ পৰা সি পুনৰ ৰিজেকশ্যন হয়। মুঠতে আজি ৩-৪ দিন ধৰি বিগত ৩-৪ দিন ধৰি এই অৰেঞ্জ বক্সৰ ভিতৰতে প্ৰাইচ মুভমেণ্টটো ঘূৰি আছে। কোনো ধৰণৰ বিশেষ মুভমেণ্ট অহা নাই। গতিকে আপোনালোকে এই অৰেঞ্জ বক্সৰ ওপৰত বিশেষ ধ্যান দিব। অৰেঞ্জ বক্সৰ যিটো আপাৰ লিমিট, ইয়াৰ ওপৰতো যাবলৈ সক্ষম হোৱা নাই আৰু ইয়াৰ যিটো লোৱাৰ লিমিট লোৱাৰ বৰ্ডাৰ হয়, তাৰ তলতো বিটকইনে যোৱা ৩-৪ দিন ধৰি আহিবলৈ সক্ষম হোৱা নাই। ইহঁতি মেজৰ ছাপৰ্ট দি আছে আৰু আজি ওপৰত যাবলৈ ট্ৰাই কৰিছিল যদিও আপাৰ লিমিটৰ পৰা পুনৰ ৰিজেকশ্যন হয়। পুনৰ বিটকইন $22,400 বৰ্তমান সময়ত চলি আছে। গতিকে বৰ্তমান কথাটো হৈছে ইয়াৰ পৰা প্ৰাইচ মুভমেণ্ট কেতিয়া আহিব আৰু প্ৰাইচ মুভমেণ্ট যদি আহিব তেনেহ'লে হয় ওপৰত যাব নে তলত যাব। এই কথাখিনি জানিবলৈ আমি অলপ ইয়াৰ তলত ছাপৰ্ট লাইন ক'ত আছে আমি চাই লওঁ। ইয়াৰ তলত যদি ছাপৰ্ট লাইন আমি চাওঁ, তেনেহ'লে আপোনালোকে দেখা পাব 21,756 এইটো এটা ছাপৰ্ট আছে। শেহতীয়া যিটো ল' লাগিছিল, এপ্ৰক্স আপোনাৰ ছাপৰ্টৰ আশে পাশে লাগিছিল, ইয়াৰ পৰা 21,567 ইয়াৰ পৰা এটা পুনৰ এটা আপ ট্ৰেণ্ড দেখা গৈছিলে। গতিকে এই ছাপৰ্টটো যেতিয়ালৈকে ব্ৰেক নকৰে $21,700, তেতিয়ালৈকে বিশেষ চিন্তা কৰিবলগীয়া নাই। কিন্তু এই ছাপৰ্টটো যদি ব্ৰেক কৰে বিটকইনে, তেনেহ'লে ইয়াৰ যিটো নেক্সট ছাপৰ্ট থাকিব সেইটো হ'ব 20,368 এই পৰ্যন্ত আহি পাব পাৰে। গতিকে আমি এইটো লক্ষ্য কৰিব লাগিব যে বৰ্তমান সময়ত যিটো অৰেঞ্জ বক্স হয়, এইটো খুবেই ইম্পৰ্টেণ্ট। এই অৰেঞ্জ বক্সৰ তলত যদি আহে তেনেহ'লে ইয়াৰ নেক্সট ছাপৰ্ট যিটো হয় 20,700 ইয়াত আহি পাব পাৰে। আৰু বৰ্তমান সময়ত বিশেষকৈ মাৰ্কেট ডাউন হোৱাৰ বহুতো কাৰণ আছে, বহুতো সম্ভাৱনা আছে। সেই বিষয়ে মই আপোনাক অলপ জনাই দিওঁ। প্ৰথম যিটো নিউজ আছে সেইটো হৈছে যে চিলভাৰগেট ৱৰ্ল্ডৰ যিটো বিগেষ্ট বেংক আছিলে, সেই বেংকটো ক্ৰিপ্ট'কাৰেঞ্চি পে'মেণ্ট নেটৱৰ্ক হিচাপে কাম কৰিছিলে। বৰ্তমান সময়ত সকলো ধৰণৰ ক্ৰিপ্ট' পে'মেণ্ট সেই বেংকটোৱে বন্ধ কৰি দিছে। তাৰ পৰিপ্ৰেক্ষিতত নিউ বায়াৰসকলে যদি বিটকইন বা যিকোনো ক্ৰিপ্ট'কাৰেঞ্চি বাই কৰিবলৈ যায়, তেওঁলোকে হয়তো সমস্যাৰ সন্মুখীন হ'ব, কিয়নো বেংকৰ থ্ৰুদি কোনো ধৰণৰ ছাৰ্ভিচ তেওঁলোকক দিয়া নাযাব। গতিকে এইটো এটা প্ৰথম প্ৰব্লেম, যাৰ কাৰণে ক্ৰিপ্ট' প্ৰাইচ যিটো হয় ডাউন ট্ৰেণ্ড হ'ব পাৰে। নেক্সট যিটো এটা বেড নিউজ, সেইটো হৈছে আপোনাৰ ক্ৰিপ্ট' লেণ্ডাৰ চেলচিয়াছ আপোনালোকে জানে এটা কোম্পানী আছিলে ক্ৰিপ্ট' প্লেটফৰ্ম, যিটো আজি কিছুমাহ আগতে তেওঁলোকে বেংকৰাপ্তি ঘোষণা কৰিছিল, তেওঁলোক দিৱালীয়া হৈছিলে আৰু তেওঁলোকে হাতত বহুতো বিটকইন আছিলে। বিশেষকৈ 23,000 বিটকইন তেওঁলোকে ৰিচেণ্টলি কনভাৰ্ট কৰিছে বিটকইনত, WBTC কনভাৰ্ট কৰিছে বিটকইনত। হয়তো তেওঁলোকে এই যদি বিটকইন চেল কৰিবৰ কাৰণে তেওঁলোকে কনভাৰ্ট কৰিছে, তেনেহ'লে যদি তেওঁলোকে চেল কৰে তাৰ কাৰণে এটা ডাউন ট্ৰেণ্ড আহিব পাৰে, মাৰ্কেট ডাউন যাব পাৰে। গতিকে এইকেইটা কাৰণৰ কাৰণে আপোনালোকে অলপ সতৰ্ক হৈ থাকিব। যদি এই আমাৰ যিটো অৰেঞ্জ বক্স হয় এইটো যদি ব্ৰেক কৰে, এতিয়া অৰেঞ্জ বক্সৰ মাজতে চলি আছে বিগত কিছুদিন ধৰি, যদি ব্ৰেক কৰে তেনেহ'লে আমি নেক্সট যিটো ছাপৰ্ট হ'ব, এই ছাপৰ্টত আহি পাব পাৰে বিটকইনৰ প্ৰাইচ, যিটো হ'ব $20,300। সেই যদি কিবা মুভমেণ্ট মাৰ্কেটত দেখা যায়, মই লগালগ চেষ্টা কৰিম আপোনালোক আপডেট দিবৰ কাৰণে। গতিকে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। নমস্কাৰ।